Hello guys, welcome to my YouTube channel. মই আজি আপোনালোকক মই দেখাম যেহেতু মোৰ আগৰ ভিডিওটোত পাইছিলে মই আলু ৰোৱা কিন্তু এতিয়া মই যেহেতু ফুলা আলু আগতীয়াকৈ ডাঙৰ হয় সেইটো কাৰণে মই আজি অলপ ন্যায় দিবলৈ আহিলোঁ। আগত খনতি নিয়া হ'লে কিন্তু এতিয়া ইমান মেহনত কৰি থাকিব পৰা নাই যেহেতু প্ৰথম কুৱে মাৰি পেলাই মই ন্যায় দিম। নেক্সট টাইমত মোৰ আৰু 2 কোণ মাৰিলে মানে দুবাৰ মাৰিলে মোৰ ফিনিচিং হৈ যাব এই আলুখিনি। তাৰপিছত ডাঙৰখিনি কিনা আলুখিনি বাৰু অলপ দেৰি লাগিব, 2 দিনমান আৰু এসপ্তাহমান লাগিব নিয়াবলৈ। তাতে মই আপোনালোকক মোৰ সিটো আগৰ ভিডিঅ'টোত মই পাইছিলোঁ আপোনালোকক এই ৰঙালাও বাৰীখনৰ কথা কৈছিলোঁ, আঁতৰৰ পৰা দেখাইছিলোঁ কিন্তু ওচৰৰ পৰা দেখাব নোৱাৰিলোঁ। এতিয়া যিহেতু ৰঙালাও অলপ ডাঙৰ হৈছে গছবিলাক, অলপ পিছতীয়া হ'ল, চাকা এটা লগাইছোঁ। আগৰবিলাক বিকিব আছে, মই কাইলৈ ছিঙিবলৈ যাম। আপোনালোকে সেই ছিঙা ভিডিঅ'টো দিম বাৰু আপোনালোকক। যিহেতু এতিয়া মই আপোনালোকৰ এতিয়া যিখন মোৰ পিছতীয়া বাৰী সেইখন মই আপোনালোকক দেখাম বা কি নেট লগাই দিছোঁ এখন দেখাম। আৰু ৰঙালাও বাৰীতে লগতে লগাই থৈছোঁ মই ধনিয়া অলপ আৰু মটৰমাহ সাজি বুলি কৈছোঁ আৰু লগাই থৈছোঁ। এতিয়া বলকচোন মই আপোনালোকক দেখাম মোৰ বাৰীখন অলপ। এইখিনি মোৰ ঘৰুৱা আলু বুলি কয়, যিহেতু ফুলা আলু বুলি কয়। ফুলা আলুখিনি মই এতিয়া খনতে নিয়াব লাগিছিলে কিন্তু টাইমটো অলপ শ্বৰ্ট হৈছে, সেইটো কাৰণে মই কুৱে নিয়াই মেলি দিলোঁ আৰু যথেষ্ট ভাল আলুখিনি হৈছে। এয়া মই আজি ৰঙালাও ছিঙিব গৈ আছোঁ, লগতে বিকি থৈ আহিব লাগিব। আজি বেছি নহয় 5-6 কুইণ্টেলমান ছিঙি মেলি বিকি থৈ আহিম। মোৰ লগত অলপ ভিডিঅ' বিচাৰি দিব আপোনালোকে, ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব নিজৰ বুলি। ছাৰ, আমাৰ আজি বাৰীখনত এতিয়া যিহেতু ৰঙালাও কাটি আছোঁ হয় নাই, এতিয়া কেনেকৈ দিম বুলি ভাবিছে আপুনি? আমিতো আৰু সৰু আমাৰ এজনে মেইনজন, আমাৰ যুটীয়া খেতি 20 টকাকৈ এতিয়া পাইকাৰী দি আছোঁ। আৰু ইতিমধ্যে আজিৰ পৰা আৰম্ভ কৰা হৈছে, কাৰণ আমি নিজৰ ব্যক্তিগত পইচাৰে খেতিখন কৰিছোঁ হৈছে। আৰু এইপিনে ট্ৰেক্টৰ এইপিনে চলি আছে, এই ট্ৰেক্টৰ এতিয়া আকৌ পিছতীয়া এই খেতি দিম বুলি ভাবিছোঁ। এতিয়া তাৰপিছত এইপিনে চৰকাৰৰ পৰা কোনো সা সুবিধা পোৱা নাই পোৱা, কাৰণ নিজৰ পইচাহে এইবিলাক কৰা হৈছে। কাৰণ আমি অতুল বৰা ডাঙৰীয়াক বিচাৰিছিলোঁ কিন্তু মেম্বাৰ থৈ দি নাপালে, সভাপতি থৈ দি, এতিয়া আপুনি পোৱা নাই। এতিয়া আমাৰ যিহেতু ৰঙালাও কটা হৈছে, এতিয়া কিমান ওলাব বুলি ভাবিছে আপুনি আমাৰ বাৰীখনত? প্ৰথম আজি চিঙা হৈছে মিনিমাম 500 পিচ ওলাব। 500 পিছত নাই কমেও 2.5 কুইণ্টেল হয় নাই? ঠিক আছে বাৰু। এইখন আমাৰ দুটাই যুটীয়াৰ বাৰী, আকৌ ৰঙালাও বাৰী। এইখন গোটেই আমি নেট কিনি পেলাই 4,000 টকা নেট খৰচ হৈছে আমি দিছোঁ। তেওঁ নেট দিয়াৰ উপৰিও ছাগলীৰ ভিতৰত সোমাই আছে, মই সোনকালে আহি খেদিছোঁ। এইখন 500 টকা, যিহেতু পুহ মাঘত ওলাব ৰঙালাও এইবিলাক মই আপোনালোকক দেখাইছোঁ। গোটেই লগত আছে, মটৰ আছে আৰু ধনিয়াও আমি অলপ হেঁচি থোৱা আছে, সেয়া মটৰ দেখাইছোঁ আপোনালোকক।
আপোনালোকক নেটখন মই দেখাইছোঁ, চক এনেকৈ খুঁটিডাল মাৰিব লাগিব যাতে তলত ৰছী এডাল লগাই পিনি তাৰপিছত এইখন 6 ফুট আছে, কোনো সৰু অকণমান কুকুৰ পোৱালি এটাও সোমাই যাব নোৱাৰে। তাৰ গোটেইটো লাও বাৰী আপোনালোকে মই ধুনীয়াখিনি দেখাম, যিহেতু ধুনীয়া বিকিব হৈ আছে, বজাৰ মাৰ্কেটত ধুনীয়া ভাল। আমাক 150 টকা দিছে।